Hello everyone, good morning. আজি আহি আছো গোৱালপাৰাত থকা সূৰ্য পাহাৰলৈ। এতিয়া চাকি জ্বলাই ললো ইয়াতে। ইমানে বান্দৰ নহয়, একদম মোৰ থালি পেলাই দিছে একেবাৰে। এইজন হলে মই ইয়াতে বোলো অকণমান বহো। অকণমান টাইম বহি লৈছো। ভাগৰ লাগিছে, বহুত ওখত আছে। কেইবাঠাইতো আছে মন্দিৰ, আমি গ'লো ৩-৪টালৈ। তাৰ পৰা এতিয়া অকণ ভাগৰ লাগিছে, ইয়াতে বহি লৈছোঁ। বহুত ধুনীয়া পৰিৱেশটো, বহুত মানুহ আহিছে ইয়ালৈ, ভাল লাগিছে আহি। মানুহজন সেই তললৈ গৈছে, মই ইয়াতে বহিলোঁ অকণমান টাইম। ফালে বিষ্ণু মন্দিৰ, শিৱ মন্দিৰ, সূৰ্যদেৱৰ মন্দিৰ, বিশেষকৈ প্ৰথম তাতে সোমালোঁ। বহুত বান্দৰ আছে, বান্দৰে কেনেকুৱা মানে এইডোখৰত এতিয়া আছিলে, এখিনিমান গৈছে দেই, ওপৰলৈ গৈছে। ওপৰলৈ মানুহবিলাক গৈছে যে তেহঁতৰ লগত গ'লগৈ। বহুত বান্দৰ আগে পিছে, মানে গোটেই বান্দৰে বান্দৰ।